হেল্ল' গাইছ, এতিয়া ওলমা দলঙৰ ওচৰত পালোহি আমি। ওলমা দলং এখন এইবোৰ চাওক, আগত ব্ৰিটিছৰ দিনৰ দলঙৰ টানে লোহাৰ ৰছীকেইটা চাহ গাইছ। এইটো ভাঙি গ'ল, বহুত বছৰ হৈ গ'ল, একদম 100 বছৰ ওপৰত হৈ গ'ল। যিহেতু এইটো বাগান এৰিয়াৰ এলেকা হয়, আদিবাসী মানুহ ইয়াত থাকি হ'লে ভাঙি গ'লে পাছত হ'লেও অলপ ৰিপেয়াৰিং কৰি ৰাখিছে ইয়াত। এই কথা আগত ব্ৰিটিছে এইবিলাক বনাই থৈ যোৱা। আগত ওলমিয়া আছিলে হয় নাই? এতিয়া এইবোৰ পুৰা অলপ মডিফাই কৰি দিছিলে হয় নাই? ওলমা দলং মানে কাক কয়, যাক খুটা নাথাকে তলত। এই তলত খুটা নাই নহয়। খুটা নাই ন? খুটা থকা বিলাক দলং বিলাক দলং ওলমাত মানে এতিয়া খুটা নাই। ওপৰত চেন শিকলি দেখিছে নাই? কলি চেন শিকলিটাত পৰি যাম নেকি আকৌ? মোৰ ভয় লাগিছে বে। হা? এইবিলাক চোৱা, এইবিলাক আগৰ দিনত চোৱা মাল দলং ওলমাই থৈ দিয়ে মানে। যদি গাইছ আপোনালোকে এনেকুৱা ওলমা দলঙত উঠা নাই, উঠিবলৈ আহিব ইয়াত। পাই গ'লো এতিয়া, এপাৰ পৰা আহি এপাৰ পাই গ'লো। কি লিখা আছে বেনাৰ? এইটো চাহ পকা একদম ৰছী। এইফালৰ পৰা কৰিম আৰু এইখনে সেইখন ওলমা দলংখন, যিহেতু ব্ৰিটিছৰ দিনৰ হয় আৰু বহুত বছৰ হৈ গ'ল কাৰণে এইবোৰ ভাঙি গৈছে। এতিয়া সেইফালেদি যাব নোৱাৰি, মানুহ খোজকাঢ়ি যাব পাৰিব, বেলেগ গাড়ী চাড়ী লৈ যাব নোৱাৰি। যিহেতু আহিলোঁ অলপ চালোঁ আৰু এয়াই। বলক আৰু চাই থাকিব, দেখাই দিম কিবা আছে যদি। আৰু এনেকুৱা জেগাত ঘূৰি আছোঁ আৰু আৰু এখন এনেকুৱা দলং আছিলে, ক'ত আছিলে দেই? দলামত আছে। সেইখন একদম সম্পূৰ্ণ ৰছী ওলমি আছে মানে। এইখনত যে এখনত এতিয়া এনেকুৱা আছেহে ন? অকল সেইখনত একো নাই, চেন এনেকুৱা ওপৰ চেন আৰু তাৰপিছত মানুহ পাৰ হৈ যোৱা সেইখনত হয় নেকি? গুচি যাওঁ নেকি গৰম পানী? অঁ, সেইটো চাওক দলংটো, সেইটো এটাও ফুটা ওলমা নাই ইয়াত। দলংটো এইটো, খুটা এটাও নাই যিহেতু সেইটোত। দেখাই দিলোঁ। নাযাওঁ নেকি এফালে?